গোমাংস কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি ৰেংবেঙত ৰাইমিড ব্ৰেইন এক্টিভেশ্যন আজব শিক্ষানুষ্ঠান আজব ইয়াৰ পাঠদান মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ডকমকা ৰাছিঞ্জা ক্ষেত্ৰত সাফাই কাৰ্য নমস্কাৰ মই ৰবিনা বৰুৱাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মাজৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি পুনৰ গোমাংসক লৈ উত্তপ্ত পৰিস্থিতি এবাৰ আমাৰ দাঁতি কাষৰীয়া নগাঁও মুলুকত নগাঁও ৰেংবেঙত চাৰিলে যুক্ত পথত পেলাই থোৱা গোমাংসক লৈ উত্তপ্ত পৰিস্থিতি কিন্তু প্ৰশ্ন হ'ল কোনে পেলাই থৈ গ'ল এইদৰে মুক্ত পথত গোমাংসৰ টোপোলাটো এইদৰে পথত পেলাই থোৱা কাৰ্যৰ পৰা কাৰ কি লাভ হৈছে এইদৰে কোনোৱে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে পেলাই থৈ দিয়া গোমাংসৰ টোপোলাক কেন্দ্ৰ কৰি নিমিষতে উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদৰ উৎসাহত চেঁচা পানী ঢালি দিলে আনহাতে অমুছলমান বিশেষকৈ একাংশ গুড়া হিন্দুসকলৰ মাজত ধৰ্ম অসুচি হোৱাৰ ভয়ে ক্ষোভিত কৰি সমগ্ৰ ৰেংবেঙৰ পুৱাৰ পৰিৱেশ বিনষ্ট কৰি পেলালে ভয়ংকৰ কদুবৰলৰ বাহত কোনে খুচি দিয়াৰ দৰে পুৱা বেলাতে ঘৰৰ কাম বন এৰি মানুহ ঘৰৰ পৰা ওলাই আহি ৰাজপথ ভিৰ কৰি পেলালে নিমিষতে ইমানেই নহয় ক্ষোভিত একাংশই গাড়ীৰ টায়াৰ জ্বলাই এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰি দিলে তাৰ পিছত অলপ আগতে খমিল মিলে থকা মানুহখিনিৰ মাজত কোনো কাৰোৰ কথা নুশুনা হ'ল কিন্তু এইদৰে পথৰ মাজত গণ্ডগোল বা হাল্লা কৰিবলৈ এৰি ক্ষোভিত ৰাইজে এই কাৰ্য কৰা দুষ্কৃতিকাৰীৰ অনুসন্ধানত লাগি যোৱা হ'লে অতঃপৰলৈকে কিজানি ধৰাই পৰিলেহেঁতেন কোনে জানে সাম্প্ৰদায়িকতাৰ ৰং সানিবলৈ প্ৰয়াস কৰি জানি বুজিয়েই কোনো দুষ্কৃতিকাৰীয়ে এইদৰে গোমাংসৰ টোপোলাত পেলাই থৈ নিৰাপদ স্থানৰ পৰা এই ঘটনাৰ প্ৰতিক্ৰিয়াৰ সকলো অলেখ চাই আছেই বা যদি এনে হৈছে তেন্তে দুষ্কৃতিকাৰীজন বা দুষ্কৃতিকাৰী দল সফল হৈছে বুলিবই লাগিব এতিয়া আমাৰ ৰাজ্যৰ কথা ঘটনাৰ অগ্নি ইমানতে জ্বলি চাই হ'বলৈ দিবনে নে বতাহ দি আৰু দুগুণে জ্বলাবলৈ দিব খেৰণিৰ পৰা বিৰাট ইংহি ৰিপৰ্ট কাট নিউজ সাধাৰণতে বোকাজান চহৰলৈ জিলাখনৰ প্ৰায় সকলোৱে কম বেছি পৰিমাণে যোৱা হয়েই কিন্তু বোকাজানত থকা এক আজব শিক্ষানুষ্ঠান কেতিয়াবা দেখিছেনে শুনিছেনে কেতিয়াবা এই প্ৰতিষ্ঠানটোৰ নাম ইয়াৰ আজব শিক্ষা পদ্ধতিৰ হয়তো দেখা নাই এনে শিক্ষা প্ৰতিষ্ঠান থকাৰ কথা কৰবাত কেতিয়াবা শুনিব পাৰে আপুনি কিন্তু আপোনাৰে মোৰে চহৰৰ কাষতে আছে এনে শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষাদান চলিও আছে কত আছে এনে আজব শিক্ষা প্ৰতিষ্ঠান চাওয়াহক আনন্দ তেৰাঙৰ এই ৰিপৰ্ট হয় আজব শিক্ষা প্ৰতিষ্ঠানটোৰ নাম ৰাইমিড ব্ৰেইন এক্টিভেশ্যন ৰাইমিড ব্ৰেইন এক্টিভেশ্যনৰ শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰাণী ৰায় বোকাজান চহৰৰ 2 নম্বৰ ৱাৰ্ড এলেকাতে আছে ৰাইমিড ব্ৰেইন এক্টিভেশ্যন বিগত কেইবামানৰ পৰা মিড ব্ৰেইন এক্টিভেশ্যনত শিক্ষয়িত্ৰী ৰাণী ৰায়ে পাঠদান কৰি আহিছে মিলন কৃষ্টি নামঘৰত চলি আছে পাঠদান কাৰ্য ইয়াত মিড ব্ৰেইন অৰ্থাৎ ব্ৰেইনৰ মধ্য তথা ভিতৰৰ অংশক সক্ৰিয় কৰি পাঠদান তথা শিকিবলগীয়া বিষয়বস্তুখিনিক গ্ৰহণ কৰোৱায় শিকিবলৈ লওঁতে ছাত্ৰ ছাত্ৰীক দুচকু ডাঠ কাপোৰেৰে বান্ধি দিয়ে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে চকুৰ সহায় নোলোৱাকৈ কেৱল ব্ৰেইন অৰ্থাৎ মগজুৰে অনুভৱ কৰিব লাগে এই পদ্ধতিৰে দৈনিক পাঠদান কৰা ছাত্ৰ বা ছাত্ৰীয়ে পাঠদানৰ সন্দৰ্ভত নিজকে সাজু কৰাৰ লগতে শিক্ষাসমূহ গ্ৰহণৰ বাবে কৌশল আৰু শিকন বিষয়বস্তুৰ সম্বন্ধে আয়ত্ত কৰিব লাগে এই স্কুলত পাঠ গ্ৰহণ কৰি থকা সকলে বন্ধ চকুৰে শিকিবলগীয়া আখৰ বিভিন্ন আকাৰ আৰু মূল্যৰ নোট চিনাক্ত কৰিব পাৰে আমাৰ কাট নিউজৰ সাংবাদিক আনন্দ তেৰাঙৰে হোৱা কথা বতৰাত শিক্ষয়িত্ৰী গৰাকীয়ে এই শিক্ষা পদ্ধতি নগাঁৱৰ মান জিনিয়াছ ইণ্টাৰনেশ্যনেল কোঠাৰী চেণ্টাৰ নগাঁৱত চলি থকা অৱস্থাতে উদ্যোক্তাসকলৰ সৈতে চাহ চিনাকি হয় Pini menitu nol teman peklang punya di hak kelas orang ada rai mid brain activation center pun ada tu ada penang semua orang pun mana itu tegang lo hai semua orang pun dak mana net kum het si kapur hi la pena son da
kapohi la pengke top lason ki pakla pamdo asi lason ke manghumi me emekum hepen poisa tami nomor tami puthek la pen da penangan kapohi pen la colors me da pima da alali to han ke jo maling alali to lason puthek mon hudi bole berasu tuma je itu na itu তুমি কি আছে এটা কোৱাচোন ya dikhase blue আর ইয়ার রংটো আছে নীলা নীলা রং পিকচারটা আছে ya এটা হাফ আছে itu ধন্যবাদ আছে yes blue color or picture itu ধৰা তুমি কোৱা এটা কি হয় কি laptop black color teglang lo dak laptop situ lo pen black color kusi peklang lo alang li mek kum hepan sampai peklang le non itu peklang po lo so black kopia color malah dak kaulai ji la alang li lo so color sulai mo berubah ha ini kiba black ya pink color atau black ulasan ya pak oke alangli cepat tu pen ke than bom rani rai alangli pas tu melam thi sini dia tu kona তুমি কেনেকা itu ভাবিছা যে কিও ভাবিছা যে তেনেকা কৰিলে মানে ভাল হ'ব বুলি ৰাসলে স্যার মই মানে এটো যেতিয়া কনসেপ্টটো দেখিলো ভালো তেতিয়া মই আনিলো আনি পিছতে মই ট্রাই কৰিছিলো আজি 3 মাহ 4 মাহ হৈ গল তাৰপিছতে মই যেতিয়া দেখিলো মোৰ ৰিজাল্টটো পালো ল'ৰাছলি মই মিড ব্ৰেন কৰি পেলাই যে ইমান এক্টিভ কৰিব পাৰে যে আজি তাতি কাৰ্ড হয় পইচা হয় ফ্লেগ হয় যি বস্তু হলেও তাতি ক'ব পাৰি আছে হ্যাঁ তাৰপিছতে এইটো ৰিজাল্টটো দেখি পেলাই মই আপোনাক খবৰ দিলো বা মই ৰাইজক জনাই আছো আজি ধন্যবাদ দিছো তেখেতে বহুত কষ্ট কৰিছে জোৰপাৰ পেল আলাংলি হেল ৰানি ৰাই আলাংলি হেল টিচাৰ হল তাকে থাম্বা পেল বুকাজান পেনি আনন্দৰা কাকলি আৰু তেওঁলোকৰ সৈতে হোৱা কথা বতৰা মৰ্মে বুকাজানত এই স্কুল আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি শিক্ষা কেন্দ্ৰৰ মুৰব্বী ৰানী ৰায়ে জানিব দিয়ে কোনোৱে এই শিক্ষা প্ৰতিষ্ঠানত পঢ়ুৱাই ব্ৰেইন জিনিয়াছ কৰাৰ ইচ্ছা থাকিলে বিতংভাৱে জানিবলৈ এই শিক্ষা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতিব পাৰিব সমগ্ৰ কাৰ্বি আংলঙৰ লগতে সংগতি ৰাখি বৃহত্তৰ ডকমকা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ সমিতিও আগন্তুক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি তদুপলক্ষে দেওবাৰে পুৱাৰে পৰা আৰম্ভ কৰে ডকমকাৰ ৰাচিঞ্জা ক্ষেত্ৰত সাফাই কাৰ্যসূচী লাংলাই ৰাইট উইং পোলিং ষ্টেচনৰ বিজেপি সভাপতি দিলীপ হানছে আৰু সাধাৰণ সম্পাদক দৰ সিং টিছৰ উদ্যোগত আৰম্ভ কৰা সাফাই কাৰ্যসূচীত 11খন গাঁৱৰ প্ৰায় 40 গৰাকী ব্যক্তিৰে স্বতঃস্ফূৰ্তভাৱে আদিৰ সাফাই কাৰ্য সম্পাদন কৰে সভাপতি দিলীপ হানছে আৰু সাধাৰণ সম্পাদক দৰ সিং টিছই কাট নিউজৰ সাংবাদিকৰ আগত পূৰ্বতকৈ অধিক আনন্দ আৰু উৎসাহেৰে এবাৰ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি যোৱাৰ কথা ব্যক্ত কৰে শ্ৰী দৰ সিং টিছ নিলিলা পোলিং ষ্টেচন ৰাইডিং লং নিলি সেক্ৰেটাৰী লো আৰু পুলা সিনি লিতুম কমিটি হৈ পেনসিং ওয়াই সিনি লিতুম লা মাংস রূপতালী না সিং কাম রা রাসিনজা ক্লাম লং কে পাচুন নি ফানি লিতুম বিজেপি আসং আহিন তানি লিতুম কাম চেৰাব দিন লাহে লাহে মাণ্ডলিক যুৱ কাৰ্বি মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানে মহোৎসৱৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে বিপৰীতে বৃহত্তৰ ডগমকা মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিয়ে কিছু পলমকৈ সেই ক্ষেত্ৰ পৰিষ্কাৰৰ উদ্যোগ লোৱা কাৰ্যত কামৰ কিছু খেলিমেলিৰ আশংকা কৰিছে একাংশ স্থানীয় সচেতন মহলে যি কি নহওক ৰাইজে একত্ৰিত যুদ্ধকালীন গতিৰে প্ৰতিটো কাম সম্পন্ন কৰি গলে নিশ্চয় সময়ত আটাইতকৈ উত্তম হ'ব পাৰে কাৰ্বি ছাত্ৰ সন্থা লাংমিলি শাখাৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস 3 ছেপ্টেম্বৰৰ দিনা লাংমিলি এলপি স্কুলৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পুৱা সংস্থাৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত মুকলি সভাত জাকাছৰ সভাপতি খৰসিং তেৰণে মুখ্য অতিথি হিচাপে সভাত যোগদান কৰে বিশেষ অতিথি হিচাপে উক্ত সভাত কেএছআৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজয় বে কেএছআৰ জিলা আঞ্চলিক কমিটিৰ সভাপতি নৰসিং ইংতি বিত্ত সম্পাদক সৰসিং বেকে লৈ গাঁৱৰ গাঁওবুঢ়া আৰু কেইবাগৰাকী বিশিষ্ট সমাজসেৱক প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে
সভাত কেএছৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত লবলগীয়া বিভিন্ন বিষয়ৰ ওপৰত সভাই আলাপ আলোচনা কৰে স্পেশাল ৰিপৰ্ট কাৰ্ড নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো এটি সমূহ বাণিজ্যিক বিৰতি SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. For the first time in Karbi Anglong Difu, Asian Infotech Computer Education is going to introduce a 100% job assurance career course meeting of Golf Diploma and Certificate course under NIELIT Golf of India. Seat capacity 50 only for Karbi Anglong district. So all parents and guardians are requested to attend the meeting on 2nd of September 2017 for Difu Center and 3rd of September 2017 for Hauraghat Center. For more details, contact 98590399698 or 8638723369. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শুনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰিৰ মজিয়ালৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ সমবায় সমিতি বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কাৰ্যবাহী সদস্য ৰাজু টিছয়ে নিজৰ গৃহ সমষ্টিৰ সমীপৰ দেনগাঁৱত থকা লেম্পছ কাৰ্যালয়লৈ গৈ কৰ্মচাৰীসকলৰ কাম-কাজৰ বুজ লোৱাৰ লগতে বিভাগটোত কিবা অসুবিধা আছে নেকি স্বচক্ষে প্ৰদৰ্শন কৰিলে কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্যবাহী সদস্য ৰাজু টিছয়ে নিজৰ বিভাগটোৰ কাম-কাজৰ ভুল ল'বলৈ যাওঁতে দেনগাঁও লেম্পছৰ অধ্যক্ষ টাৰ্জান বে কাৰ্যবাহী সদস্যগৰাকীক এখনি ফুলম পোহৰে উষ্ম আদৰণি জনায় লেম্পছটো পৰিদৰ্শনৰ কৰিবলৈ যাওঁতে লেম্পছৰ অধ্যক্ষ টাৰ্জান বে অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত লেম্পছৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী
তথা সুবিধা আদিকে ধৰি ব্যৱসায় কমপ্লেক্সটোৰ বাউণ্ডাৰী বেৰা পথ হোজ প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আটাইবোৰ কথা এটা এটাকৈ আঙুলিয়াই দিয়াৰ লগতে সেইসমূহ পূৰণৰ দাবী তুলি এখন স্মাৰক কাৰ্যবাহী সদস্য ৰাজু টিছৰ হাতত তুলি দিয়ে উল্লেখ্য পৰিদৰ্শনৰ বাবে যাওঁতে ভিডিচিৰ অধ্যক্ষ লংসিং টকবি সামেলাংছ ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক খৰসিং টিমং প্ৰমুখ্যে লেমছৰ কৰ্মচাৰী তথা বিষয়া ববিয়াসকলে লগ দিয়ে কাৰ্যবাহী সদস্যগৰাকীক দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ বুকাজান উন্নয়ন খণ্ড এলেকাত লক্ষীজান কাৰচং গাঁৱলৈ যোৱাৰ পথত থকা কালভাৰ্টক লৈ ৰাইজ হাহাকাৰ বিগত 3 বছৰৰ আগতে বুকাজান উন্নয়ন খণ্ডই লক্ষীজান কাৰচং গাঁৱৰ ৰাইজৰ সুবিধাৰ কাৰণে পথত নিৰ্মাণ কৰি দিলে কালভাৰ কিন্তু কালভাৰৰ ওপৰত মাটি নিদিয়াকৈ উদং কালভাৰ এইদৰে পেলাই থৈ দিলে যদিও ৰাইজে আশা কৰিছিল যে উন্নয়ন খণ্ডৰ কাৰ্যালয়ে এদিন মাটি দিয়া কামো সম্পূৰ্ণ কৰিব বিগত 3 বছৰে মাটি দিয়াৰ কামটো সমাধান নকৰিলে উন্নয়ন খণ্ডৰ কাৰ্যালয়ে ইয়াৰ মাজতে ৰাইজে অৱশ্যে গাঁওবাসীৰ সুবিধাৰ বাবে কালভাৰৰ একাংশত মাটি দি অহা যোৱাৰ সুবিধা কৰিলে কিন্তু গাড়ী আদিৰে প্ৰয়োজন সাপেক্ষে কালভাৰটোৰ ওপৰেৰে যাতায়াত কৰিব নোৱাৰে সিৰিয়াছ ৰোগী বা গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিবলগীয়া হলেও কালভাৰৰ ওপৰেৰে যাতায়াত কৰিব নোৱাৰাৰ বাবে ভীষণ দুৰ্ভোগ্যত ভুগিবলগীয়া হয় ৰাইজৰ প্ৰশ্ন গয়া ৰাইজৰ ভীষণ কষ্ট আৰু অসুবিধালৈ চাই শীঘ্ৰে বুকাজান উন্নয়ন খণ্ডই কালভাৰৰ ওপৰত মাটি পেলোৱা কামফেৰা সমাধান কৰিবনে বুকাজানৰ পৰা আনন্তেৰাং কাট নিউজ কেৱল মাত্ৰ এজাক বৰষুণতে গড়কাপ্তানি পথৰ মাজে মাজে থকা দ খাৱৈবোৰ হৈছে একোটা পুখুৰী ফলত যাতায়াতৰ লগতে পথচাৰীৰ সীমাহীন দুৰ্ভোগ যেন নিয়তি হৈ পৰিছে সবকা সাথ सबका विकास बीजेपी सरकारों दिनतो पश्चिम कार्बी आंगलंगत गड़काप्तानी पथर एने दृश्य एकेबारे खुलफ पश्चिम कार्बी आंगलंगर बैथालांस एलेकात बरखुनते गड़काप्तानी पथर माजे माजे दो खावैबुर पानी जमा হৈ सृष्टि হৈছে পুখুৰী যাতায়াতৰ বাবে সীমাহীন দুৰ্ভোগত ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ বিগত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ কালছোৱাত পথটিৰ মেৰামতিৰ নামত হিলকুটি এটাও নপৰিলে খাহক কংগ্ৰেছৰ প্ৰতি মন আমুৱা ভোটাৰ ৰাইজে হেহে কাৰ্বি পৰিষদৰ যোৱাটো বিজেপি দলকে প্ৰথম আৰু শেষ পছন্দ কৰি পৰিষদৰ সিংহাসনত আৰোহণ কৰালে কিন্তু আজি প্ৰায় 3 মাহতো বিজেপি চৰকাৰৰ ৰাইজৰ আগ্ৰহক সন্মান দি উন্নয়নৰ প্ৰতিশ্ৰুতি গতি দিয়াৰ পৰিৱৰ্তে নীৰৱতা অৱলম্বন কৰাত অতি ক্ষুদ্ৰ হৈ পৰিছে বৈঠালাংছৰ ৰাইজ বৈঠালাংছৰ পৰা জাসন ইংহি কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই ৰবিনাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মধ্যৰ পৰা বিদায় লৈছো ধন্যবাদ